পাঞ্চফিয়া ব্লগ মই আজি আপোনালোক যি কৰিম সেইটো মই দেখাই দিম তো আমি লেটস স্টার্ট কৰো মানে মোৰ ভিডিওটো লাইক এটা কৰি দিব তো এতিয়া স্টার্ট কৰো গাইস মই আজি ৰুটি খাব বিচাৰিছো আজি মই মানে ৰাতিপুৱা উঠিমি ৰুটি ফ্ৰেশ হৈ মি ৰুটি খাইছো মই মানে গোলস মানে মই মানে যেনেকৈ আগতে ৰুটি মানে সাৰ্কেল কে বনাই মই হেনেকৈ নাখা মানে বেলেগ সিস্টেমত বনাই বুলি কৈছো মায়ে বনাই দিছে এই চাওক বেলেগ সিস্টেমত মায়ে বনাই দিছে তো মই আজি এই টমেটো ভাজি বনাই দিছে তো মই একদম ধুনীয়াকৈ খাম শুনা আপোনালোকে শুনক মই যে টমেটো চিনি পেলাই দিম আপোনালোকে নক'ব দেই মই মানে মাক নক'ব মানে মানে মই পেলাই দিলে যে মা ওচৰতে মায়ে মাৰিব মানে সেইকাৰণে আপোনালোকে নক'ব মই টমেটোখিনি পেলাই দিম এতিয়া আপুনি নক'ব দেই মোৰ মানে খাবলৈ মন নাই ইমান ঠিক আছে আপুনি নক'ব দেই টমেটোখিনি বেয়া লাগিব বুলি ভাবিছিলোঁ ভালেই লাগিছে গাইছ ইমান ভাল লাগিছে নহয় খাই খতমে কৰি দিম এতিয়া মই আপোনালোকক নকওঁ কি বনাম এই চাওক এখন তিনিখন পেজ লাগিব আপুনি যি হ'লেও মানে কাগজ ল'ব পাৰিব খালি মই মোৰ মানে মই এনেকুৱা লৈ লৈছোঁ কাগজ মানে স্কুলত দিছিলে মানে তো মই চেনিটাইজাৰটো লগাবলৈ পাহৰি থাকিলোঁ মই কৰোণা ভাইৰাছ আহিছে যে চেনিটাইজাৰটো লগাই লওঁ অকণমান লৈ লৈছোঁ ভালকে হেনাই লওঁ আকৌ লাগি যাব নহ'লে ধুনীয়া গোন্ধ হৈ গ'ল তো এতিয়া মই ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো প্ৰথমতে আপুনি এখন পেপাৰ ল'ব তাৰপিছত এইটো এনেকৈ কৰিব তাৰপিছত এইটো এনেকৈ কৰিব চিধা সেইটো কৰিব তো এডাল আস্তে লগাই দিব এইটো এটা হৈ গ'ল এতিয়া মই বেলেগ এখনো এনেকৈ বনাব লাগিব চাই লওক গাইস মই আপোনালোকক এটা কথা ক'বলৈ পাহৰি থাকিলোঁ ইউটিউবে কৈছে কি সৰু বাচ্চাবিলাকক কমেণ্টেই নিদিয়ে মই কিবা সৰু বাচ্চা নেকি চাওকচোন আপোনালোকে মই কিবা সৰু বাচ্চা নেকি সৰু বাচ্চাবিলাকে একে কান্দে সেইবিলাকহে সৰু বাচ্চা এইটো এনেকৈ বনাইছোঁ এইটো চাই থাকক এইটো চাওক মই বহুত পেট কৈ আছোঁ আপোনাৰ চাই লওক এইটো চাই লওক এইটো প্ৰথমতে এনেকৈ কৰিবা দুটা একেলগতে তাৰপিছত এইটো আপুনি কেঁচিখনৰ এইটো ইয়াত এনেকৈ কাটিবাতো তাৰপিছত এইটো এনেকৈ কৰিবা হৈ গ'ল এতিয়া এইটো পেষ্ট এনেকৈ কৰিবা মানে এইটো ফালি ল'ব প্ৰথমতে এইটো আপুনি এনেকৈ কৰিব তাৰপিছত এনেকৈ কৰি দিব এইটো এনেকৈ কৰি ইয়াত লগাই দিব এনেকৈ লগাই দিব লগাই দিব এখন পেপাৰে এইটো হৈ গ'ল এখন পেপাৰে এখন এনেকৈ কৰিব
কেনেকৈ কৰিম নি এইটো ইয়াত কৰি দিব এনেকৈ এইটো হৈ গ'ল চাব পাৰে হৈ গ'ল চাওক এয়া চাওক মোৰ ঘৰ টিকলু মিকলু ঘৰ হৈ গ'ল এতিয়া আপুনি এই চাওক ইমান ধুনীয়া ঘৰ বুলিলে আপুনি থাকিব আহিবলৈ যাতে থাকিব চাওক ইমান ধুনীয়া চুটকু মুটকু মোৰ থাকিব মন যায় দেই খালি ইমান সৰু কেনেকৈ থাকিম মই এদিনকৈ ভাঙি থাকিছিলে এদিনকৈ ডাঙৰ ঘৰ এটা বনাবলৈ চেষ্টা কৰিম আৰু বনাব পাৰোঁ না আৰু এতিয়া মই মাৰ লগত বন শাক বিচাৰিব গৈছোঁ তো বলাই যাওঁ এতিয়া মই টেঙেচি তুলিম এতিয়া গাইছ এইটো আছে টেঙেচি বিষাই যায় এজোপা টেঙেচি এতিয়া তুলিম এজোপা আৰু সেইজোপা এজোপা তুলিছোঁ এতিয়া মই তুলিম গাইছ মানিমুনি এইখিনি চাই এই লেতেৰা লাগি আছে বোকা লাগি আছে মানে ধুব লাগিব ঘৰত আৰু মানে আনো কি কৰিব পাৰিবা আৰু অকণমান কি কয় আৰু এইখিনি বোকাই লাগিছে এইটো এয়া চাওক মই কি খেলিছোঁ কোনে জিকে আৰু এই নিজিকিলেচোন সেই তেৰি অকলে খেলি ছিঙি থাকিলে ডাঙৰ যদি ডিগি ছিঙিলে দেই আমাৰ গ্ৰীণ হাউচত ধেৰ আছে আৰু এয়া চাওক মই খুতৰা তুলিছোঁ সেই তেৰি বনবিলাক আহি গৈছে চাওক এয়া চাওক মোৰ খুতুৰা ইমানখন ঠাইত মানে তুলিলোঁ মই ইমানখন চাওক এতিয়া মই ঘৰত এইখিনি খামগৈ তো ইমানতে খতম কৰিছোঁ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব বেল আইকনটো দি দিব আৰু যিবিলাক আছে ইমানেইতো আছে ন তো দি দিব ইমানতে ভিডিঅ'টো খতম কৰিছোঁ বাই গাইজ